বডলেণ্ড টাইগাৰ ইউটিউব চেনেলৰ দৰ্শকক মই দেখাই আছোঁ যে আজি যি আপচুৰ জন্ম দিৱস সেই জন্ম দিৱস নলবাৰী জিলাৰ ভিতৰত থকা যি ধমধমা আঞ্চলিক ছাত্ৰ সন্থা তেখেতসকলে আজি চাইকেল ৰেলী ওলাইছে 1967 15 ফেব্ৰুৱাৰীত আপচুক গঠন কৰা হৈছিলে সেই সময়ৰ পৰা বৰ্তমানলৈকে আপচুৱে বড়ো জাতিৰ কাৰণে অত্যন্ত ভাল কাম কৰিছে প্ৰায় 52 বছৰ যি সংগ্ৰাম সেই সংগ্ৰামত যথেষ্টপূৰ্ণ বড়োসকলৰ কাৰণে ভাল কাম কৰিছে আজি যি ধমধমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা তেখেতসকলে চাইকেল ৰেলী উৰাইছে সেই চাইকেল ৰেলীৰ মেইন উদ্দেশ্য হ'ল যে বড়োসকলৰ মাজত যি মদ যি তাজ যি তীৰ খেলা হৈছে যি তাৰমানে সমাজত যি বেয়া কাম চলি আছে সেই বেয়া কামবিলাক বন্ধ হ'ব লাগে আৰু মেইন উদ্দেশ্য হ'ল যি বড়োলেণ্ড ৰাজ্য হ'বই লাগে তেখেত বড়োসকলৰ যি প্ৰাপ্য দাবী সেই প্ৰাপ্য দাবী অতি সোনকালে হ'ব লাগে বুলি ধমধমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰায় 500তকৈ অধিক কৰ্মীসকলে ইয়াত চাইকেল ৰেলী ওলাইছে মই বডলেণ্ড টাইগাৰ ইউটিউব চেনেলৰ দৰ্শকসকলক দেখুৱাইছে যেন সকলোৱে যেন সেইটো সমৰ্থন কৰে নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জাতিৰ কাৰণে কাম কৰিছে অসমৰ কাৰণে কাম কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্দেশ্য হ'ল যে বডলেণ্ড পাবই লাগে তেখেতসকলে যি শ্লোগান ডিভাইড আছাম 50-50 সেই ডিভাইড আছাম 50-50 যি শ্লোগান এই শ্লোগান যাতে অতি সোনকালে হয় তেখেতসকলে যি বড়োলেণ্ড ৰাজ্য বিচাৰিছে হ'ব লাগে সোনকালে হ'ব লাগে যথেষ্ট মানুহ ওলাই আহিছে অকল বড়োসকলৰ এটাই লক্ষ্য যে তেখেতসকলে এটাই লক্ষ্য হ'ল যে বড়োলেণ্ড ৰাজ্য পাব লাগে আৰু বড়োসকলৰ উন্নতি হ'ব লাগে মই বডলেণ্ড টাইগাৰ ইউটিউব চেনেলৰ দৰ্শকসকলক ধন্যবাদ যাচিছোঁ আৰু ধমধমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ যি কৰ্মীসকলক তেখেতসকলক মই ধন্যবাদ যাচিছোঁ আজি যি চাইকেল ৰেলী ওলাইছে ধন্যবাদ